ডাঙৰীয়া প্ৰমুখ্য কৰি সমস্ত লোকে মোৰ সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু মোৰ সন্মুখত উপবিষ্ট থকা এই ভাওনা প্ৰেমী জ্যেষ্ঠসকল, আই মাতৃসকল, যুৱক যুৱতীসকল সকলোলৈকে মোৰ সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰি কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি মোৰ আচলতে ফুকন ডাঙৰীয়াই যেতিয়া ফোন কৰি কৈছিল যে টেঙানীত এটা ভাওনা সমাৰোহ হ'ব, গতিকে আপুনি আহিব লাগে, মই একেষাৰে কৈছিলোঁ। যিহেতু মোৰ টেঙানী শব্দটোৱে বহুদিনৰ পৰা ক্ৰিয়া কৰি আছিল, গতিকে সেই মই ৰাইজৰ আচলতে সন্মুখত দেখাৰ বা ৰাইজৰ লগত পৰিচিত হোৱাৰ এক প্ৰয়াস আছিল। সেয়ে মই আজি উপস্থিত হৈ সকলোলৈকে পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ভাওনা সংস্কৃতিৰ বিভিন্ন দলসমূহ ইয়াত ভাওনা পৰিৱেশন কৰি গৈছে। আপোনাসৱৰ এই যি প্ৰথম পদক্ষেপ বুলি ইতিমধ্যে আমাক জনাইছে, মই আশা কৰোঁ টেঙানীবাসী ৰাইজৰ সাংস্কৃতিক যাত্ৰা যাতে আৰু সবলভাৱে আগুৱাই যাওক ভৱিষ্যতলৈ সকলো সময়তে। কাৰণ মানুহৰ সুন্দৰ ৰূপত যদিলৈকে সমাজখন আগবাঢ়িব লগা হয়, অকল অৰ্থনীতি বা বেলেগ অন্যান্য থকাৰ লগতে সাংস্কৃতিকভাৱে যদি আমি সমাজখন আগুৱাই লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন বিশেষভাৱে আগবঢ়াৰ ক্ষেত্ৰত ক'ৰবাত ত্ৰুটি ৰৈ যায়। সেয়ে মই ভাবোঁ শংকৰ মাধৱ গুৰুকেইজনাৰ মহান সংস্কৃতি যি ভাওনা সংস্কৃতি, এই ভাওনাৰ মাধ্যমেৰে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সকলো ভাষা ভাষীক একত্ৰিত কৰি সমাজখনক এক শৃংখলিতভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত শংকৰ গুৰুজনে এক মহান পদক্ষেপ দি থৈ গৈছিল। আমাৰ সমাজখনক সকলো একত্ৰিতভাৱে যাতে আগুৱাব পাৰি ভাওনাৰ মাধ্যমেৰে আমাৰ কৃষ্ণময় সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, যিহেতু শংকৰ মাধৱ গুৰুকেইজনাই আমাৰ সমাজখনক এক কৃষ্ণময় সমাজ হিচাপে প্ৰতিষ্ঠিত কৰি থৈ গৈছিল। সেয়ে হয়তো ভাওনাৰ এই আখ্যানসমূহৰ মাধ্যমেই হওক বা বিভিন্ন ভাওনাৰ কথাৰ মাধ্যমেৰে যাতে আমাৰ কৃষ্ণলৈ বা যি আমি পৰমেশ্বৰৰ চিন্তন কৰোঁ, সেই চিন্তনলৈ যাতে আমি ধাৱিত হ'ব পাৰোঁ, সেই কথাখিনিকেই উনুকিয়াই আৰু বিশেষকৈ ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই দুটা বিষয়ৰ ওপৰতেই সমগ্ৰ চিন্তা চৰ্চা আগত ৰাখি শংকৰ মাধৱ গুৰুকেইজনাই এই কথাখিনি আগুৱাই দি ভাওনাৰ সংস্কৃতি আমাৰ মাজত দি থৈ গৈছিল। বিশেষকৈ এই মুহূৰ্তত আচলতে মাতৃমণ্ডলীয়ে হওক বা যুৱকসকলে সকলোৱে ভাওনাৰ দৰ্শনৰ কাৰণে আহি ইয়াত উপস্থিত হৈ আছে। আৰু এই সময়ত বিশেষ কথা শুনাৰ ধৈৰ্য আমাৰ সকলোৰে স্বাভাৱিকভাৱে হ'ব হোৱাটো সম্ভৱ নহয়, গতিকে মই খুব দীঘলীয়াকৈ ক'ব বিচৰা নাই। কিন্তু এই প্ৰথম মই ভাবিছোঁ আৰু ভৱিষ্যতলৈ আপোনালোকৰ লগত সহযাত্ৰী হিচাপে যাতে আমি যাবলৈ পাওঁ, আহি আকৌ পুনৰ আপোনালোকৰ লগত আদান কথোপকথন বা সাংস্কৃতিক যাত্ৰাত যাতে আমি সহযাত্ৰী হ'ব পাৰোঁ তাৰে আশা ৰাখিম। আৰু বিশেষকৈ বিধায়ক ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে, কাৰণ বিভিন্ন মই আজি তেখেতে আমাক বিভিন্ন সময়ত জনাইছে যে সৰুপথাৰ অঞ্চলৰ যথেষ্টভাৱে তেখেতে আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত তেখেতৰ সপোন আছে। তেখেতে কৈছে যে সাংস্কৃতিকভাৱে যেতিয়ালৈকে আমাৰ সমাজখনক আমি উন্নত কৰিব নোৱাৰিম, কলা সংস্কৃতিৰ মাধ্যমে যেতিয়া আমি সমাজখনক উন্নত কৰিব পাৰিম, তেতিয়াই আমাৰ সুন্দৰ সমাজ হ'ব পাৰে। সকলো সেই শংকৰ মাধৱ গুৰুকেইজনাই ৫৫০ বছৰৰ আগতেই আমাৰ এই সমাজ ব্যৱস্থাক এক চিন্তা চৰ্চা দি থৈ গৈছিল। মই ভাবোঁ বিধায়ক মহোদয়ৰ যি পদক্ষেপ আৰু সুন্দৰৰূপে হওক, আৰু যিখিনি তেখেতে আজি প্ৰতিশ্ৰুতি দিছে, মই ভাবোঁ তেখেতৰ আৰ্থিক প্ৰদান গুৰুজনে যাতে তেখেতক শক্তি দিয়ক, যাতে ৰাইজৰ সেৱা কৰিবলৈ ভৱিষ্যতলৈ তেওঁ সুন্দৰ ৰূপত আৰু সেৱা কৰিব পাৰে, তাৰে আশা ৰাখি উদ্যোক্তাসকলৰ যিটো যুৱ সংঘই বিশেষভাৱে এই উদযাপনৰ ব্যৱস্থা কৰিছে, মই যুৱকসকলক বিশেষভাৱে এটা কথাই ক'ম যে উঠি অহা নতুন প্ৰজন্মৰ মাজত যাতে এই শংকৰ মাধৱ গুৰুকেইজনৰ মহান সংস্কৃতি যাতে আমি বিলাই দিব পাৰোঁ, তাৰ বাবে তেওঁলোক যেনেদৰে আগুৱাই আহিছে, উঠি অহা নতুন প্ৰজন্মক মই পুনৰ ধন্যবাদ জনাই উদ্যোক্তা সংগতি লৈ মই পুনৰ ধন্যবাদ জনাই
মোৰ আনুষ্ঠানিক বক্তব্য ইমানতে সামৰিছোঁ। সকলোলৈকে পুনৰ শ্ৰদ্ধা নিবেদন কৰি আই মাতৃসকল বা জ্যেষ্ঠসকলৰ যি আছে সকলোলৈকে পুনৰ শ্ৰদ্ধা নিবেদন টেঙানীবাসী ৰাইজলৈ শ্ৰদ্ধা নিবেদন কৰি গুৰুজনৰ চৰণত প্ৰাৰ্থনা জনাই মোৰ আনুষ্ঠানিক বক্তব্য সামৰিছোঁ। কৃষ্ণ।